এটা ভাল বডি যদি আপুনি বিচাৰে তেন্তে নিউট্ৰিশ্যনে এটা ভাল ৰোল প্লে কৰে আৰু আপোনাৰ প্ৰপাৰ নিউট্ৰিশ্যন থাকিব লাগিব যদিহে আপোনাৰ মাছল বিল্ড কৰিব খোজে আমি জিমত যাওঁ আমি ব্ৰেক কৰোঁ মাছলছ মনত ৰাখিব আৰু গেইন কিহে কৰিব প্ৰপাৰ নিউট্ৰিশ্যনে আৰু গাঁৱলীয়া ৱৰ্কআউট চিৰিজৰ আপোনালোকৰ কাৰণে আনিছোঁ এটা বঢ়িয়া নিউট্ৰিশ্যন প্লেন যিটোত আপোনাৰ কোনো ধৰণৰ প্ৰটিন ছাপ্লিমেণ্ট দৰকাৰ নাই আৰু প্ৰটিন ছাপ্লিমেণ্ট নোহোৱাকৈ আপুনি কেনেকৈ এটা সুন্দৰ শৰীৰ গঠন কৰিব পাৰিব উইদিন 2 months চ' চাওঁ আহক এইটো ডায়েট প্লেন কেনেকুৱা হ'ব আৰু এখন ডায়েট প্লেন মই পাৰ্টিকুলাৰলি 50 to 60 kg এজন ল'ৰাৰ তেখেতৰ ডায়েট হিচাপে প্লেন কৰিছোঁ য'ত আপোনাৰ প্ৰটিন এৰাউণ্ড 100 to 120 গ্ৰাম থাকিব কাৰ্বহাইড্ৰেট এৰাউণ্ড 300 গ্ৰাম বা এনেকুৱা যোনখিনি লাগতিয়াল তেখেতসকলৰ ৱেইটৰ লগত মই এখন ৰুটিন বনাইছোঁ যদি কোনোবা 70 kg হয় বা কিছুমান বিল' 50 kg হয় তেওঁলোকৰ কাৰণে মই বেলেগ ৰুটিনো বনাই দিম যদি তেওঁলোকে মোক ৰিয়ান টিভি ফেচবুক পেজটোত মেছেজ কৰে চ' গোটেই কথা আহিল কেনেকুৱা ধৰণৰ ডায়েট হ'ব মাছল গেইনৰ কাৰণে বিশেষকৈ এইটো মাছল গেইন কেলৰিক ছাৰপ্লাছ এইটো আমাক মাছলছ লাগে আমাক এইটো গাঁৱলীয়া ৱৰ্কআউটৰ পৰা আমি মাছলছ গেইন কৰিব খুজিছোঁ চ' চাওঁ আহক 6টা বা 7টা বজাত যেতিয়া খোৱাৰ পৰা উঠিব দুটা কল খাই আপোনাৰ ব্ৰেক দ্য ফাষ্ট যোনটো আপোনাৰ মেটাবলিজিমটো হাই হ'ব লগত আপুনি বুট আৰু বাদাম তিয়াই থ'ব ৰাতি আৰু সেইখিনি খাব খাই আধা ঘণ্টাৰ পিছত আপুনি জিম যাব আৰু জিমত গৈ পেলাই আপুনি হেভি ৱৰ্কআউট যোনটো আপোনাৰ গাঁৱলীয়া ৱৰ্কআউট চিৰিজ তলত লিংক আছে ভিডিঅ'টো চাই ল'ব কেনেকুৱা ধৰণৰ কি হ'ব আৰু তাৰপিছত 9টা পৰা 10টা সেইটো হ'ব ব্ৰেকফাষ্ট কিন্তু ব্ৰেকফাষ্টৰ কৰাৰ আগত পষ্ট ৱৰ্কআউট নিউট্ৰিশ্যন বুলি যে এটা কথা আছে সেইটো কৰিব লাগিব মানে জিম গৈছে জিমত মাছল ভাগিলে লগতে আপুনি কি কৰিব লাগিব আপোনাক যিখিনি জিমত মাছল ফাইবাৰ ভাঙিলে সেইখন কৰিবৰ কাৰণে লগালগ আমি কি দিম প্ৰটিন ছাপ্লিমেণ্ট দিম সেই প্ৰটিন ছাপ্লিমেণ্টটো আমাৰ নেচাৰেল হ'ব আমি 4টা কণী লৈ যাম আৰু 4টা কণীৰ বগা অংশটোহে আমি খাম বগা অংশটো খাই পেলাই লগত এটা কল খাম সেইখিনি আমাক অলপ সময় আমাক কি দিব মাছলটো এনাৰ্জি দিব চ' সেইটো খাই আহি পেলাই আমি ঘৰত আহিলোঁ ব্ৰেকফাষ্ট 9টা পৰা 10টা বজাৰ ভিতৰত কৰিম ব্ৰেকফাষ্টটোত আপোনাৰ থাকিব 3খন শুকান ৰুটি লগত থাকিব দালি আৰু সেই দালিটোত আমি কি দিম ৰাজমাও দিম সেই দালিটো দি বনাম সিজাই পেলাই বনাম শুকান ৰুটি 3খন ল'ব পাৰে যদি শুকান ৰুটি আপোনাৰ ঘৰত নাখায় বা শুকান ৰুটি জাতীয় তেন্তে আপুনি সেইটো ৰিপ্লেচ কৰি পেলাই অলপমান ৰাইচ ল'ব পাৰে ব্ৰাউন ৰাইচ হোৱাইট ৰাইচ ডাজ নট মেটাৰ তাৰপিছত আহিল 12টা পৰা 1টা বজাৰ ভিতৰত লাঞ্চত আপুনি ৰাইচ ল'বই ল'ব লগত চয়াবিন ল'ব এটা পেকেট ল'ব চয়াবিনৰ 10 টকাৰ যোনটো পেকেট আহে কমপ্লিট তিয়াই থৈ পেলাই আপুনি কি কৰিব যোনবোৰ ভাজি বনাব যিকোনো মিক্স ভেজিটেবলছ তাত সেই গোটেই সিজাই থোৱাখিনি আপুনি তাত দি পেলাই গোটেইখিনি খাব সেই ভাতৰ লগত তাৰপিছত আহিল 3টা পৰা 4টা বজাৰ ভিতৰত সেই যেনেকৈ বুট মগু আপুনি তিয়াই থোৱা বাদাম সেইখিনি খালে ঠিক তেনেদৰে 3টা পৰা 4টা বজাতো আকৌ তেনেকুৱা এবাটি ল'ব লগত এটা কল ল'ব আৰু এগিলাচ গাখীৰ ল'ব সেইটো হৈ গ'ল আপোনাৰ 3টা পৰা 4টা বজাৰ মিল তাৰপিছত আহিল আপোনাৰ 6টা পৰা 7টা বজাৰ ভিতৰত 6টা পৰা 7টা বজাৰ ভিতৰত আপুনি কি ল'ব 2খন ৰুটি শুকান ৰুটি যদি শুকান ৰুটি নাপায় 4খন ব্ৰেড লগত ল'ব 3টা ফুল এগ যোনটো আপোনাৰ কণী উইথ কুহুম থাকিব সেইটো অমলেট কৰি ল'ব 3টা কণী অমলেট কৰি পেলাই অকণমান তেলত কি কৰিব সেইকেইটা ৰুটি বা ব্ৰেডৰ লগত খাব আপুনি কণী কুহুম খাবলৈ ভয় নকৰিব এইটো সময়ত কিয়নো আপোনাক ফেট চ'ৰ্চ দৰকাৰ আপোনাৰ 20% অফ ডেইলি নিউট্ৰিশ্যন শুড কাম ফ্ৰম হেল্ডি ফেটছ আৰু কুহুমকেইটা আপোনাক তেনেকুৱা একো প্ৰব্লেম নকৰে চ' সেইটো আপোনাৰ হেল্ডি ফেটছ অপশ্যন আপোনাৰ বডিত আহি গ'ল তাৰপিছত আহিল 9টা পৰা 10টা বজাৰ ভিতৰত ডিনাৰ টাইম আৰু এই ডিনাৰ টাইমত আপুনি কি ল'ব এই ডিনাৰ টাইমত আপুনি ল'ব ৰাইচ উইথ চিকেন বইল 150 গ্ৰাম চিকেন ব্ৰেষ্ট যোনটো ব্ৰইলাৰ চিকেন ব্ৰেষ্টটো মই কথা কৈছোঁ আৰু যদি চিকেনৰ ভিডিঅ'টো চোৱা নাই এতিয়ালৈকে তলত লিংকটো দি দিছোঁ সেইটো আপুনি ভিডিঅ' চাই ল'ব পাৰে তাৰ বেনিফিটছখিনি মই ডিছকাছ কৰিছিলোঁ চ' আপুনি 9টা পৰা 10টাৰ ভিতৰত ৰাতি কি ডিনাৰটো লৈ ল'লে বইল চিকেন উইথ ৰাইচ চ' এইটো এটা এনেকুৱা ডায়েট প্লেন মই বনাইছোঁ যি আপোনাক মাছলছ দিবই দিব যদিহে আপুনি ৱৰ্কআউট ৰুটিনখন ফ'ল' কৰে গাঁৱলীয়া ৱৰ্কআউট চিৰিজ আৰু ইয়াত আপুনি দেখিলে যে যোনটো প্ৰটিন চ'ৰ্চটো আপুনি পাই আছে মেইনলি চিকেন ব্ৰেষ্টৰ পৰা আপুনি এগ হোৱাইটৰ পৰা পাই আছে চয়াবিনৰ পৰা পাই আছে ৰাজমাৰ পৰা পাই আছে বুটৰ পৰা অলপ পাইছে বাদামৰ পৰা হেল্ডি ফেটছ পাইছে এগ য়কৰ পৰা হেল্ডি ফেটছ পাইছে কাৰ্বহাইড্ৰেট চ'ৰ্চ ৰাইচ আছে বানানাজ আছে আপোনাৰ তাৰপিছত বুট মগু দালি এইবোৰতো কাৰ্বহাইড্ৰেট চ'ৰ্চ অভাৰঅল ইট ইজ এ ভেৰি বেলেঞ্চ ডায়েট ফৰ ইয়ৰ মাছল গ্ৰ'থ চ' গাইজ আপোনালোকৰ কাৰণে এখন মই ৰুটিন স্পেচিয়েলি বনাই আনিছোঁ যিসকলে এটা ভাল মাছল ডেভেলপ কৰিব খুজিছে কিন্তু প্ৰপাৰ গাইডেঞ্চ পোৱা নাই আৰু যোনে গাইডেঞ্চ দিছে তেওঁলোকক এটা ছাপ্লিমেণ্টৰ ডিব্বা এটা বেচিবৰ কাৰণে চেষ্টা চলায় এইটো কিনক বডি আহি যাব কিন্তু সেইটো নিকিনাকৈ এইখন ৰুটিন ফ'ল' কৰি আপোনাৰ যদি বডি নাহে নহয় তেন্তে আপুনি মোক কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে কিন্তু ফ'ল' কৰক 2 মাহৰ কাৰণে অচিৰেই মই আপোনালোকক ৱৰ্কআউট চিৰিজবোৰ লৈ আহিম চ' চাই থাকিব ৰিয়ান টিভি আৰু এতিয়াই ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডসকলেও যাতে তাৰ বেনিফিটখিনি পায় সজাগ অসম সজাগ ফিটনেছ জয় অসম